আমি প্ৰথমবাৰৰ বাবে সিদ্ধান্ত লৈছো যে আমাৰ যিমানবিলাক পৰিয়ালত আগতে ৰেচন কাৰ্ড নাছিল আমি সকলো পৰিয়ালকে ৰেচন কাৰ্ড দিম। ৰেচন কাৰ্ড পালে আমাৰ চাউল আমি 5 কেজিকৈ আমি পাম। কিন্তু তাৰ লগত এইবাৰ আমাৰ চৰকাৰে নিয়ম কৰিছে যে আপোনালোকে যদি ৰেচন কাৰ্ডখন লৈ আমাৰ হস্পিটালবিলাকত যায়, প্ৰাইভেটো আছে, গভৰ্ণমেণ্টতো আছে, আপোনালোকে বছৰি 5 লাখ টকালৈকে ফ্ৰী মেডিকেল ট্ৰিটমেণ্ট আপোনালোকে পাব পাৰিব। তাৰ মানে আগতে ৰেচন কাৰ্ড থাকিলে অকল আমি চাউল পাইছিলোঁ। এতিয়া ৰেচন কাৰ্ড থাকিলে আমি আয়ুষ্মান ভাৰত বা আয়ুষ্মান অসমৰ এখন কাৰ্ড পাম। সেই কাৰ্ডখন লৈও আমি মেডিকেলত যাব পাৰোঁ বা ৰেচন কাৰ্ডখন লৈও আমি মেডিকেলত যাব পাৰোঁ। যিখনে আমাৰ হাতত থাকে আমি মাহত বছৰত 5 লাখ টকালৈকে আমি আমাৰ চিকিৎসা আমি কৰাব পাৰিম। আজি আমাৰ অসমত আমি অৰুণোদয়ৰ দৰে আঁচনি আৰম্ভ কৰিছিলোঁ। এই আঁচনি আজি ৰাজস্থান, কৰ্ণাটক, মধ্যপ্ৰদেশ এই চৰকাৰবিলাকে আজি আমাৰ পৰা লৈ গৈছে। 19 লাখ মহিলাক আমি অৰুণোদয় দিওঁ। অহা 11 আৰু 12 তাৰিখে আমি আৰু 7 লাখ মহিলাক আমি অৰুণোদয় দিম। আৰু তাৰ পিছত আমি আৰু 8 লাখ মহিলাক আমি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিম। তাৰ মানে অসমত 62 লাখ পৰিয়াল আছে। সেই 62 লাখ পৰিয়ালৰ 35 লাখ পৰিয়ালে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। 830 টকা দি আৰম্ভ হোৱা এই আঁচনি 1250 টকালৈকে গ'লগৈ। কিছুদিনত ই 1400 টকালৈকেও আগবাঢ়ি যাব। আজি আমাৰ ইলেকশ্যনৰ সময়ত আমি কৈছিলোঁ যে মাইক্ৰ' ফাইনেন্সত যিবিলাকে লোন ল'লে তেওঁলোকক আমি ঋণৰ পৰা মুক্ত কৰিম। ইয়াৰ আগতে ঋণ ঘূৰাই দিয়া মহিলাসকলক আমি আৰ্থিক সাহায্য দিলোঁ। অহা 16 তাৰিখে 25,000 টকালৈকে যাৰ লোন আছে তেওঁলোকক আমি NOC দিম। তেওঁলোকে ভৱিষ্যতেও লোন ল'ব পাৰিব। তেওঁলোকৰ লোন ইতিমধ্যে আমি বেংকত ঘূৰাই দিলোঁ। আৰু আমি এতিয়া 50,000 টকালৈকে যাৰ যাৰ লোন আছিলে তাকো আমি ঘূৰাই দিয়াৰ বাবে কাগজৰ কাম আৰম্ভ কৰিছোঁ, যাতে আমাৰ মহিলাসকল সম্পূৰ্ণভাৱে লোন মুক্তও হ'ব পাৰে আৰু বেংকৰ পৰা যাতে তেওঁলোকে নতুনকৈ লোন ল'ব পাৰে। আজি আমি অসমৰ সেল্ফ হেল্প গ্ৰুপবিলাকত যিমান মহিলা আছে এই গোটেই মহিলাবিলাকে যাতে ঘৰত নিজৰ একোটা সৰু হ'লেও কিবা কাম আৰম্ভ কৰিব পাৰে, তাৰ বাবে সেল্ফ হেল্প গ্ৰুপৰ 40 লাখ মহিলাৰ 40 লাখ বেংক একাউণ্টত আমি 10,000 টকাকৈ দিয়াৰ বাবেও এটা আমি আঁচনি হাতত লৈছোঁ। অহা কেইদিনমানৰ ভিতৰতে পূজাৰ পিছতেই আপোনালোকে ইয়াৰ ফৰ্ম পাব। ফৰ্মত আপোনালোকে লিখিব লাগিব যে আমি কি ব্যৱসায় কৰিম, বেংকৰ একাউণ্ট নম্বৰ দিব লাগিব আৰু তাৰ পিছত আমি লাহেকৈ আপোনালোকৰ বেংক একাউণ্টলৈকে আমি টকা পঠাই দিম। যিসকলে এই 10,000 টকাৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকক আমি ভৱিষ্যতে বেংক আৰু চৰকাৰৰ পৰা আৰু টকা দিয়াৰ বাবে আমি ব্যৱস্থা হাতত ল'ম। আমি সেই ধৰণে অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ বাবেও আমি নিৰন্তৰ প্ৰচেষ্টা কৰিছোঁ। যোৱা চৰকাৰৰ 2 বছৰত আমি 90,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলোঁ। যোৱাকালি বাতৰি কাকতত অসম পুলিচৰ আৰু প্ৰায় 6,000 চাকৰিৰ এডভাৰটাইজ ওলাইছে। তাৰ লগে লগে এই মাহৰ ভিতৰতে আমাৰ চৰকাৰৰ উদ্যোগত আন বিভাগতো আৰু 15,000 চাকৰিৰ এডভাৰটাইজ ওলাব। আজি আমি সকলো দুখীয়া মানুহে
প্ৰথমবাৰৰ বাবে অসমত মানুহে এতিয়া বুজি পাইছে যে চাকৰি ল'বৰ কাৰণে আমাক দালালৰ দৰকাৰ নাই, টকা পইচাৰ দৰকাৰ নাই, আমাক মাত্ৰ পঢ়িব লাগে বা দৌৰিব লাগে আৰু তেতিয়াই চৰকাৰী চাকৰি আমি পাব।